তো গাইজ আপোনালোকে চাই আছে নিতু বাই চেনেল ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব মই এটা এনেকৈ এটা বস্তু দেখাই আছোঁ জেগাত লৈ যাই আছোঁ আপোনালোকক ভিডিঅ'টো অলপমান স্কিপ নকৰিব আৰু ৰ'ব এটা কথা কৈ আছোঁ মানে মই এইকেইদিন যে ভিডিঅ' দিব পৰা নাই তাৰ কাৰণ হ'ল এই হাতখন মানে মোক কাটছিল দায়ে কাটছিল আজি মোটামুটি 1 মাহ হৈ গ'ল ভালকৈ সুখ হোৱা নাই এতিয়া অলপ সুখ হৈছে তথাপিও মই ভিডিঅ' দিব পাৰিম আজি বেয়া টেনশ্যন নাই আপোনালোকে আৰু মোৰ নতুন ভিডিঅ' চাই থাকিব পাৰিব আজি মই এটা বস্তু এটা দেখাইছোঁ আপোনালোকক আচৰিত বস্তু আপোনালোকে অলপ মানে ভিডিঅ'টো স্কিপ নকৰিব গোটেইবোৰ চাই থাকিব পাৰিব দাদা হয় না তোমার এই তোমার ভাইটি না হয় তো তুমি দাদা হলে এইবিলাক বস্তু বনাব পারবে না দাদার তো আমরা শিখি দেখবে কিন্তু তোমার নাম কি গুঞ্জন নাথ না পড়িছা তুমি কোন ক্লাস ক শ্রেণী ভালকে পড়িবা দেই মানে তুমি যে এইটো বস্তু বনাইছা ন মানে উদ্দেশ্যটো কেনে টাইপৰ মানে বস্তুটো এইটো প্ৰজেক্টটো হৈছে ট্ৰেফিক কণ্ট্ৰল প্ৰজেক্ট 2022 এইটোতো আমাৰ যান্ত্ৰিকতাৰ যুগ সব গাড়ী মটৰ বহুত এক্সিডেণ্ট হয় বা এনেকুৱা মোৰ এক্সিডেণ্ট ৰোধ হোৱাৰ কাৰণে ট্ৰেফিক কণ্ট্ৰল প্ৰজেক্ট মানে এইটো প্ৰজেক্টটো স্কুলত তোমাক সেৱা দিছে মানে তুমি বনাইছা আৰু ঘৰত ন মানে এই বস্তুবিলাক তুমি কিনছা না মানে কিবা বেলেগ হেৰি নিজাকে হে কৰিছা মানে সব পেলনীয়া বস্তু আৰু সব পেলনীয়া বস্তু এইটো হৈছে কাৰ্টন এইটো মাছৰ কাৰ্টন তো মানে কালাৰ কৰি দিছা কালাৰ কৰি কিনে বনোৱা হৈছে তাৰপিছত এইবিলাক হৈছে এইটো চাপ টেবলেট মেজাও ওইটো মেজাও টেবলেটটো মানে হে কৰি দিছা কাটি কিনে গ'ল এইটো বাহৰ লগাই কিনে এইটো বনোৱা হৈছে তো এইবিলাক আছে টেবলেট আছে এইটো লাইট এইটো আমাৰ যদি এখন গাড়ী যায় এইটো এখন গাড়ী যাই আছে আৰু সেইকাৰণে ৰখ কৰিব লাগে পুলিচে হাত দি ৰখাব নালাগে এইটো লাইট জ্বলিব ইয়াতে মানে এইটো তো সিগনেল আৰু মানে এইটো সিগনেল ট্ৰেন এখন আহি মানে সিগনেলটো যে মাৰে এইটো তেনেকৈ গাড়ীখন ফেৰি হ'ব আৰু হাতে দি ৰখিব ক'ব নালাগে এইটো হ'ল তাৰপিছত আছে এইটো যদি হেৰি কৰিব এইটো বনাইছে মানে কি বুলি কয় হেৰি স্কুল খতি কৰি পেলাই কৰা নে মানে এনে ঘৰত টাইম হেৰি কৰি পেলাই স্কুল খতি কৰা নহয় স্কুল মানে একদিনো সেই কৰা নাই আৰু মানে ঘৰত থাকি পেলাই সেই কৰিছে আৰু মানে যেতিয়া টাইম পা মানে সেই টাইমটো কৰা আৰু আজৰি টাইমত কৰা আৰু মানে আগতে বনোৱা হোৱা নাই এইটো 1 মাহমান লাগিছে সদায় অলপকৈ কৰা না মানে কাটা চিঙাটো বহুত কৰিব লাগে ন এইগিলা হৈছে কাৰ্টন ও মাই গড একদম একজেক্ট আচল দেখোন আচল আনে বাই দেখোন আৰু এইটোটা গুড চেনিটাইজাৰ মেচিন বনাইছে মানে এইটোৰ উদ্দেশ্য এইটো আমাৰ বছৰ কৰোণা বা কিবা বেমাৰ আহিয়ে থাকে তাৰ কাৰণে চেনিটাইজাৰ কৰাৰ কাৰণে যে চববিলাক বন্ধ দিব লগা হয় বা চেনিটাইজাৰ মানে বহুত মানুহ লগাব লাগে কিন্তু নালাগে এইটো ঘূৰে দিলে মানে চেনিটাইজাৰ কৰাইছে জহাই চেনিটাইজাৰ কৰিব লাগে যোনটো চকত তাতে লৈ যাব পাৰে তেনেকৈ মাৰি দিলে চেনিটাইজাৰ লৈ যাব চকটো গোটাই চকটো চেনিটাইজাৰ কৰা যাব এতিয়া তোমাৰ মানে স্কুলত প্ৰজেক্টটো কোনদিনে আছে স্কুলত মানে এইটো মোৰ 7 তাৰিখ কালি অৰ্থাৎ মানে তুমি স্কুলৰ পৰা চিলেকশ্যন হৈছা আৰু তাৰমানে ডিষ্ট্ৰিক্টত যাবা নেকি মানে ভালে হৈছে বস্তুটো এনে তুমি কেনবা মাথাটো খাটাই দিছে কিন্তু আচৰিত মানে আৰু হাতখনৰ উদ্দেশ্য এইটো বস্তু এইটো মানে দিনত ৰাতি হলিটো এটা লাইট জ্বলিব ন লাইটটো জ্বলি গম পাব ৰাতি বেছি ভাল হ'ব ন মই মানে আৰু এটা ভিডিঅ' ৰাতি কৰি দিম ন তেতিয়া ৰাতি গোটাই লাইট জ্বলে আৰু এতিয়াতো দিনত গম নাপাব ন অন্তৰবে গম পাব আৰু যে কিবা এটা চক এটা আছে লাইট জ্বলি অলপ স্লো হ'ব তুমি যে এই বস্তু এইবিলাক যে বনাইছা এইটোৰ মতে কৰিছা নে তুমি নে বেলেগত কৰিছা নাই বেলেগটো এইটোৰ ওপৰত মানে থৈছা আৰু এতিয়া ন নে বেয়া হোৱা নাই তোমাৰ ভালে লাগছি এই স্কুলত পৰহি আছে ন প্ৰজেক্টটো কিছুমান বস্তু অলপ কিনিব লগা আছে কিছুমান বাৰু কিনিব লগা নাই এনে কিমানমান টকা পইচা খৰচ গৈছে মানে তোমাৰ এনে 300 মান বেছি আৰু 300 মান টকা ইমান কম মানে কেনে টাইপৰ বস্তু কোনবিলাক বস্তু কিনছে এইটো মই কালাৰ কৰিছো এই কালাৰটো কিনবা গৈছে কিন্তু কাৰ্টনটো কিনবা লগা নাই কাৰ্টনটো পেলাই দিয়ে মাছৰ কাৰ্টন এইটো কালাৰ কিনিব লগা আছে মই টেপ মাৰি দিছো আৰে এইটো কাট নেকি কাঠৰ টেপ মাৰি বনাইছো এইবিলাক কিনিব লগা না টেপটো কিনিব লগা আছে
সেনেকুৱা বস্তু কিছুমান কিনিব লগা আছিল যেনে আঠা কিনিব লগা হৈছে অলপ আঠা বহুত যায় ন আঠা বহুত আঠাটো তোমাৰ 10টামান গৈছে বহুত কাটা চিৰা কৰোঁতে সেই আঠা আৰু হেৰি কি বুলি কয় এইবিলাক কি বেজি নেকি এইটো বেজি পেলাই দিয়া চিৰিজ পেলাই দিয়া চিৰিজ বেজি ন চেলেনো পাই আনিব লগা হৈছে তাৰপিছত কি বুলি কয় হেৰি তোমাৰ লাইট গৈছে লাইট বেটাৰী আনিব লগা হৈছে বেটাৰী এনে কেইটামান গৈছে লাইট বেটাৰী দুটা মানে তোমাৰ 300-400 টকা মানত মানে হৈ গৈছে আৰু ন মানে হিচাপ কৰা নাযায় আৰু সদায় এটা এটাকৈ আনি থকা যায় এতিয়া এইগিলা বস্তু কিনিব লগা হ'লে মানে টেবলেট চেবলেট কিনিব লগা হ'লে এইগিলা তোমাৰ বহুত খৰচ হৈ গ'ল এইটো তোমাৰ এইটো ঘৰতে আছে বা কি আছে কিন্তু সহজতে হৈছে কিছু তোমাৰ বস্তুটো ভালে হৈছে এনে ক'ৰবাত আগতে কিবা চাৰ্টিফিকেট কিবা পাইছিলা নে আগতে ক'ৰবাত সৰুতে এনে ক'ৰবাত মই আগৰ পৰা আগতে পাইছিলা মা বৰদলা 12 বছৰীয়া শিশুক উদ্ভাৱনী শক্তিৰ বাবে প্ৰশংসা তুমি মানে 12 বছৰতে মানে আৰু এটা পাইছিলা এনেকুৱা বস্তু বনাইছিলা কিবা বেলেগ বনাইছিলা চব বেলেগ বেলেগ লেখাই আছে এখন ভালকৈ মানে তুমি এখন পাইছা ন বহুত সৰুৰ পৰা তুমি এই বস্তুটো শিকছা না মানে তুমি এনে থাকলেতো হেৰিটো বেলেগ কৰি নাথা আৰু মানে ঘৰত থাকিলে মানে এনে মানে এইগিলা কৰি থাকা পঢ়াৰ পিছত এইগিলা কৰি থাকা আৰু এইটো তোমাৰ মানে ভালে হৈছে বস্তুটো গোটেইবিলাক যি কৰিছা ভালে কৰিছা মানে বেয়া অলপ মানুহ মানে ক'তো মানে চব গোটাই মিলিছে মানে এই দুখন গাড়ী মানে ৰাস্তা যাই আছে আৰু এইখন গাড়ী এফালৰ পৰা আহিছে ৰাস্তাটো কিবা এক্সিডেণ্ট হ'লে ৰখাব লাগে না এক্সিডেণ্ট হ'লে লগা হ'লে এই এনেকুৱা ট্ৰেফিক পুলিচে ষ্টপ আৰু ষ্টপ হৈ গ'ল ৰাস্তাটো আহিব নোৱাৰে মানে এক্সিডেণ্ট পিছফালে এক্সিডেণ্ট কৰি গাড়ীখন পলাব খুজিছে আৰু পলাব নোৱাৰে আৰু গাড়ী মানে ডাইৰেক্ট সেই ষ্টপ হৈ যায় মানে ন ষ্টপ হৈ যায় আৰু এই এম্বুলেঞ্চখন ধৰি লওক এফালৰ পৰা আহিছে এতিয়া ৰাস্তাটো বন্ধ কৰি থৈ দিলি পটককৈ খোলা যাব মানে এম্বুলেঞ্চ এইটো কাম আৰু গাছবিলাক যে মানে চব এই গাছবিলাক যে আছে গোটেই কাৰ্টনে মানে ন গোটেই কাৰ্টন আৰু মানে এই যিমানবোৰ লাইট আছে মানে চব হেৰি কি বুলি কয় চব বেয়া টেবলেট আৰু ন টেবলেট তোমাৰ কিমানটামান আহিছে 50টামান লাগিছে নে 25টামান লাগিছে পিছে তুমি বহুত অলপ কষ্ট হৈছে তোমাৰ ন বহুত কষ্ট হৈছে বাকী ভালে হৈছে তোমাৰ এইটো ট্ৰাফিক ন এইটো ট্ৰাফিক কণ্ট্ৰল প্ৰজেক্ট 2022 মানে মাথাটো গৰম উঠি যাব বাবু যি বস্তু বনাইছে এবাৰ ৰাতিৰ ভিডিঅ' আপোনালোকক দেখাই আছোঁ পুৰা ভিডিঅ'টো শেষ হোৱাৰ লগত চাই থাকিব ৰাতি কেনেকৈ কি কৰিছে গম পাই যাব মানে পাগলা কৰি দিব বাবু যেনেকৈ বনাইছে না আপোনালোকে যদি ওচৰৰ পৰা দেখা পায় নে আপোনালোকক মানে কি বুলি ক'ম আৰু আপোনালোকে আচৰিত মানিব মানে এনেকুৱা হৈছে মানে ক'বৰ ভাষা নাই মানে এম্বুলেন্স চাক নাই বে কি বনাইছি বে একদম এক জেগা চালানি পায় মানে মাথাটো গৰম উঠি যাব হেল্ল' গাইজ ডেছক্ৰিপশ্যনত বাৰু বাবুৰ নাম্বাৰটো দি দিম আৰু এড্ৰেছ দি দিম আপোনালোকে যদি চাবলৈ বিচাৰে বাবুক ফোন মাৰি দিলে হ'ব প্লিজ হাজুৰ কৰি আছোঁ এনে কিন্তু ফোন নামাৰিব প্লিজ